এতিয়া মই ক্লাস 10 চেপ্টাৰ 9 অৰ্থাৎ স্থানাংক জ্যামিতি কোঅৰ্ডিনেট জ্যামিতিৰ অধ্যায়টো সম্পৰ্কে অলপ আলোচনা কৰিম এটা প্ৰশ্ন ইয়াতে মই অলৰেডি লিখি ৰাখিছো এডাল ৰেখা 3, -2 বিন্দুৰে যায় আৰু ৰেখাডালে x অক্ষ আৰু y অক্ষত কৰা ধনাত্মক ছেদাংশৰ অনুপাত 4:3 ৰেখাডালৰ সমীকৰণ উলিয়াব লাগে ধৰি ললো ৰেখাডালৰ সমীকৰণটো x/a plus y/b = 1 য'ত নেকি a b দুটা পজিটিভ এটুক মই 1 নম্বৰ সমীকৰণ কৰিলো আৰু দিয়া আছে যে ইয়াৰ অনুপাতটো যেটো অক্ষ কৰিছে পজিটিভ অক্ষ a b a আৰু b ৰ অনুপাতটো দিয়া আছে a/b = ইয়াৰ অনুপাতটো দিয়া আছে 4:3 এটাকে implies a/b = 4/3 a/b = 4/3 implies a/4 = b/3 ধৰি ললো এটোৰ মানটো k এটাকে a = 4k হ'ব আৰু b = 3k a ৰ মানটো 4k আৰু b ৰ মানটো 3k এটাকে আমাৰ যেটো সমীকৰণটো তেনেহলে x/4k যেটো a ৰ মানটো 4k plus y/b মানটো 3k = 1 এটুক 2 নম্বৰ সমীকৰণ দিলু এটাকে যেহেতু এই লাইনডাল এটা 3 আৰু -2 সেট কৰিছে এটাকে 3/4k plus -2/3k = 1 হ'ব implies দুই পক্ষে যদি 12k দি মাল্টিপ্লাই কৰা যায় পূৰণ কৰা যায় তেনেহলে ইয়াত আহিব 3/4k * 12 plus -2/3k * 12 = 12 অৰ্থাৎ ইয়াৰ লসাগু দি দুইটা সাইডত পূৰণ কৰিলো 12k লসাগু 12k দি পূৰণ কৰা হৈছে এফালেও 12k k কেনসেল হ'ব 4 4 3 গুণ 12 অৰ্থাৎ 3 3 গুণ 9k থাকি 9k কেনসেল হ'ব মাইনাস প্লাস ইনটু মাইনাস মাইনাস 3 4 গুণ 12 এনে কাটা যাব 4 3 গুণ 12 3 3 গুণ 9 and আৰু 4 এটো 8 আহিব k কেনসেল হ'ব equal to 12k implies 12k equal to 1 এটো ইমপ্লাই কৰিব k equal to 1/12 অৰ্থাৎ k মানটো পালো 1/12 এটাকে আমাৰ যেটো সমীকৰণ লাগে সেই সমীকৰণটো হ'বগে এটো আছিল আমাৰ সমীকৰণ ইয়াতে আমাৰ 2 k ৰ মানটো 2 আমি বহুৱালে আমি আমাৰ দৰকাৰী সমীকৰণটো পাই যাম এটাকে সমীকৰণটো হ'ব x/4k 4 into k ৰ মানটো হ'ল 1/12 a plus আছিলে y/3 into 1/12 k ৰ মান equal to 1 implies x/1/3 plus y/1/4
ইকুৱেল টু 1 ইমপ্লাইজ 3x প্লাছ 4y ইকুৱেল টু 1 টো হ'ল আমাৰ সমীকৰণটো ইয়াতে মই স্থানাংক জ্যামিতিৰ সম্পৰ্কে আলোচনা সামৰিলোঁ